নমস্কাৰ ডিজিটেল জ্ঞান ইউটিউব ফেমিলি ফালৰ পৰা তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি এটা মই ভিডিঅ' দিছিলোঁ য'ত আমাৰ যি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে কৈছে যে 1 লাখ নিবনুৱাক চাকৰি দিয়া হ'ব আৰু তাৰপিছতে বহুতে কমেণ্ট কৰিছে কি বিভাগত পদ মুকলি হ'ব। চ' তাৰ এটা আপডেট আহিছে, ধৰি লওক কোনখিনি বিভাগত তেওঁলোকে অতি সোনকালে নিযুক্তি দিব বা কোনখিনি বিভাগত অলপ দেৰিকৈ দিব। সেই 1 লাখ পদৰ কাৰণে সকলোবিলাক এই ভিডিঅ'তে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাবা। চেনেল যদি নতুনকৈ ভিজিট কৰিছা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আজি বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ আদালতত গঠিত উচ্চস্তৰীয় কমিটিয়ে এই বিষয়ে জনাব বুলি। চ' ইয়াত যিটো আপডেটটো আহিছে মই তোমালোকক সেই আপডেটটো পঢ়ি শুনাইছোঁ। প্ৰতিটো বিভাগৰ পৰা খালী পদৰ হিচাপ বিচাৰিলে উচ্চস্তৰীয় কমিটি 1 লাখ নিযুক্তিক লৈ তৎপৰতা। চ' ইতিমধ্যে ইয়াত যিটো কৈছে যে 30 মে চৰকাৰে 1 লাখ নিবনুৱাক নিযুক্তি দিবলৈ সিদ্ধান্ত লোৱাৰ পাছতে এতিয়া বিত্ত বিভাগে চলিছে তৎপৰতা। বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিয়ে খালী পদ হিচাপ দিবলৈ প্ৰতিটো বিভাগক ইতিমধ্যে নিৰ্দেশ দিছে। সেইটো কথা অলৰেডি সকলোৱে গম পোৱাহে। জানিব পৰা মতে বিভাগসমূহৰ কৰ্মচাৰীৰ প্ৰয়োজন অনুসৰি দিয়া হ'ব নিযুক্তি, অৰ্থাৎ সংশ্লিষ্ট বিভাগৰ কিছুমান পদ পূৰণৰ প্ৰয়োজনীয়তা আছে। সেই অনুসৰি খালী পদসমূহ পূৰণ কৰা হ'ব। এই ক্ষেত্ৰত সৰ্বাধিক নিযুক্তি হ'ব শিক্ষা, গৃহ আৰু স্বাস্থ্য বিভাগত। অৰ্থাৎ তোমালোকে এইটো কথা গম পাইছা যে যি সৰ্বাধিক নিযুক্তি হ'ব শিক্ষা অৰ্থাৎ এডুকেশ্যনত, গৃহ বিভাগটো অলৰেডি গম পোৱাই যে পুলিচৰ হয়, আৰু স্বাস্থ্য বিভাগত। চ' এই তিনিটা বিভাগতে সৰ্বাধিক নিযুক্তি হ'ব। চ' এই কথা জনাইছে বিত্তমন্ত্ৰী তথা উচ্চস্তৰীয় কমিটিয়ে অজন্তা নিয়োগে। ইতিপূৰ্বে যিবোৰ বিভাগে বিজ্ঞাপন প্ৰকাশ কৰিছিল, লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছে যদিও ফল ঘোষণা কৰা নাই, সেই পদসমূহ পূৰণত চৰকাৰে অগ্ৰাধিকাৰ দিব। অৰ্থাৎ ইতিমধ্যে যিখিনি এক্সামৰ বিজ্ঞাপন ওলাই গ'ল বা যিখিনি এক্সাম ইতিমধ্যে হৈ গ'ল, চ' সেইটো কথা কৈছে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছে সেইবিলাক পদক অগ্ৰাধিকাৰ অৰ্থাৎ যিটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো তেওঁলোকে সেইবোৰক দিব। উল্লেখযোগ্য যে সোণোৱাল চৰকাৰৰ আমোলাত অৰ্থাৎ ইতিমধ্যে আমি গম পাওঁ যে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে তেওঁ আমোলাত কিছুমান পদ ওলাইছিলে প্ৰায় 15,000 মান হ'ব বুলি কৈছে, য'ত শিক্ষাত ওলাইছিলে, স্বাস্থ্যত ওলাইছিলে, চ' গম পোৱাই শক্তি বিভাগত ওলাইছিলে, আৰক্ষী বিভাগত ওলাইছে, সমাজ কল্যাণ, পঞ্চায়ত, গ্ৰাম উন্নয়ন, হস্ততাঁত, বস্ত্ৰশিল্প। চ' সেইবিলাকত যিখিনি বিজ্ঞাপন প্ৰকাশ পাইছিলে সেইখিনিক একচুৱেলি প্ৰিফাৰেঞ্চটো ফাৰ্ষ্ট দিয়া হ'ব। চ' সেইবিলাকৰ এক্সাম প্ৰথম হোৱা চান্স আছে। ৰাজ্য চৰকাৰে 1 লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ যাওঁতে প্ৰধান প্ৰত্যাহ্বান হ'ব বিত্তীয় দিশটো। ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ নামত চৰকাৰে মাহিলী 3200 কোটি টকা ব্যয় কৰে। ইতিমধ্যে সেইটো তোমালোকে গম পাইছাই। নতুনকৈ 1 লাখ নিযুক্তি দিব লাগে। নিযুক্তিৰ লগে লগে চৰকাৰৰ অতিৰিক্ত প্ৰয়োজন কমেও 400 পৰা 500 কোটি টকা হ'ব। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 3600 পৰা 3900 কোটি টকাৰ ভিতৰত হ'ব পাৰে। বৰ্তমান আৰ্থিক অৱস্থা সুচল নোহোৱাৰ বাবে চৰকাৰে কৰ্মচাৰী মৰ্গনীয়া বানচ 1200 কোটি টকা আদায় দিব পৰা নাই। সেয়ে চলিত বিত্তীয় বৰ্ষৰ শেষৰ পালেহে চৰকাৰে নিযুক্তি ব্যৱস্থা কৰিব বুলি দিছপুৰত এটা সূত্ৰ মতে প্ৰকাশ পাইছে। চ' এইটো একচুৱেলি বাতৰি কাকতৰ এটা ক্লিপ হয়। চ' মই তোমালোকক ক্লিপটো দেখালোঁ, কিন্তু ইয়াত জাষ্ট এইটো কথা কৈছে যিখিনি তোমালোকৰ শিক্ষা বিভাগ হওক, স্বাস্থ্য, শক্তি, আৰক্ষী, সমাজ কল্যাণ, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত যিখিনি বিজ্ঞাপন আগত অলৰেডি প্ৰকাশ কৰিছিলে সেইখিনিক অগ্ৰাধিকাৰটো বেছিকৈ দিয়া হ'ব। চ' তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকা। চ' এইটোৱে আছিলে আপডেট। আগন্তুক এনেকুৱা ধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।